আমাৰ কালি গাঁৱত বতাহ ধুমুহা দি কি হ'ল গোটেই চাওকচোন আপোনালোকে। এইয়া ওচৰতে এই মানুহ ঘৰ আছিলে কাৰণে এই ঘৰ দেখিছে নাই, এই ঘৰ গছ একদম পৰি গ'ল ঘৰতে। এয়া লাইনৰ ৱাৰো পৰি গ'ল এইডাল দেখিছে নাই। ধুমুহা বতাহ এয়া দেখিছা নাই, কালি এইবোৰ কেনেকুৱা হ'ল দেখিছে নাই। আমাৰ এতিয়া জাজিনৈ পানী সোমালে, মথাউৰিও ভাগিলে, এইয়া খৰিও ভাগিলে। সেইয়া খৰি বিচাৰিয়ে আছে তেওঁলোকে, এয়া তাৰপৰা চৰ্চাই আছে পানী সোমাই মথাউৰি। এই চাওঁগৈচোন আহক, আপোনালোককো দেখামগৈ। অ' খৰি ঢেৰ ভাঙিলে নি আজি? নেমাতিলে যাম বাইদেউ। খৰচা ভাঙিলে নি আপোনালোকৰ? আগলৈ চৰ্চাই আছে আগলৈ। এয়া দেখিছা নাই, অলপ দিনৰ আগত এয়া পানী বাঢ়িছিলে, এয়া ৰাস্তাটো এইটো মথাউৰিটো ভাগিয়ে গ'ল দেখিছা নাই। আকৌ এতিয়া আজি সোমাইছে নহয়, ক'ৰপৰা একেবাৰে তললৈ নামিবলগীয়া হৈ গৈছে, ফুটনি ধৰি গৈছেগৈ দেই। ওপৰত উঠি লওঁ অকণমান, তেতিয়াহে আপোনালোকক দেখুৱাব পাৰিম পানী সোমোৱা। আহি থাকক আপুনি। চৰচনি শুনিছে নাই বাৰু? সেয়া শুনকচোন পানী ইমান। এয়া দেখিছে নাই, এয়া চৰচনি আপোনালোকক দেখাবলৈ কাৰণে আহিছোঁ। এয়া ব'লক, কেনেকুৱা চৰচনি মাৰিছে, মানুহ ঢেৰ দেখিছা নাই। এয়া চক চাবলৈ আহিছে চৰচনি মাত শুনি। এয়া চব বতৰত বাৰু পানী বাৰু হ'ব লাগেনে বাৰু চাওঁ।